হাই হেল্ল' নমস্কাৰ গাইজ মানে মোৰ অসমবাসী ৰাইজ আপোনালোক সকলোকে মোৰ নতুন ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি মই যাবলৈ ওলাইছোঁ এখন বিয়ালৈ। মানে মোৰ ঘৰৰ ওচৰৰে এজন ভণ্টিৰ বিয়া আছে আৰু তালৈ যাবলৈ ওলাইছোঁ আৰু মোৰ লগত যাব মোৰ পৰিবাৰ। কোন কোন যাব আপোনালোকক ভিতৰলৈ গৈ দেখুৱাই আছোঁ। তেন্তে বলক আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। A few moments later. আৰু এয়া মই ভিতৰলৈ সোমাই আহিছোঁ আৰু মোৰ লগত যাব এয়া চাওক, তেওঁলোক আগতে ৰেডি হৈ পেলাই আগত বহি আছে, মানে ওলাই আছে। আৰু এতিয়া আমি খোজকাঢ়ি যাম, কাৰণ ঘৰৰ পৰা বেছি দূৰ নহয়, সেইকাৰণে আমি খোজকাঢ়ি যাবলৈ ওলাইছোঁ। এয়া মোৰ পৰিবাৰ আৰু লগত আছে মোৰ বেটা, আৰু পিছে পিছে আহি আছে মাও যাব, মানে আমি 4জন যাম। তো আজি ধামাকা হ'ব। A few moments later. মানে কি হৈ গ'ল, মই কেমেৰা ধৰি ভিডিঅ' বনাব ধৰিলোঁ, তেওঁলোকে মানে মোক এৰি আগুৱাই গুচি গ'ল। এতিয়া মোৰ কাম বাঢ়ি গ'ল, মানে দৰ্জা চৰ্জা মাৰি মেলিহে মই যাব পাৰিম। আৰু এইটো এনেকৈ কৰি তলাটো মাৰি দিম আৰু যাম বিয়ালৈ। এয়া চাওক, আইচক্ৰীম খাব যদি আহিব পাৰে, ইয়াত আইচক্ৰীম বিক্ৰেতা ৰখি আছে। এয়া আমি আইচক্ৰীম খাই আছোঁ, আপোনালোকে খাব যদি আহক। সি খাইছে 20 টকীয়া আৰু মই বহুত দামী যে, সেইকাৰণে 10 টকীয়া খাই আছোঁ। চাওক, গুগল পে নহয় হা গুগল পে হোৱা নাই। বেটাকে আইচক্ৰীম এটা খাবলৈ গুগল পে লাগে, লেভেল চাওক না তাৰ। আইচক্ৰীম বাকী বিচাৰি থকা মনদীপ ভাই কেমেৰা দেখি পলাই পত্ৰং। বন্ধুসকল, ফাইনেলি মই আহি পাইছোঁ বিয়া ঘৰৰ সন্মুখত, আৰু আপোনালোকক বিয়াৰ আগৰ দৃশ্য দেখুৱাই গৈ থাকিম। চাই থাকিব শেষলৈকে ভিডিঅ'টি। One eternity later. A few moments later. বন্ধুসকল, বিয়া ঘৰৰ পৰা কিছু সময় ওলাই আহিছোঁ বাহিৰলৈ। যথেষ্ট গৰম হৈছে, পূৰা ঘামি গৈছোঁ। আজি ৰ'দ দিয়াৰ বাবে যথেষ্ট গৰম হৈছে বাবে ওলাই আহিছোঁ, আৰু অলপ এইখিনি ঠাইতে ৰেষ্ট লৈ লওঁ। ইয়াৰ চাৰিওফালৰ দৃশ্য আপোনালোকক দেখুৱাওঁ, চাওক। বন্ধুসকল, এইখিনি ঠাইত অকণমান ৰখি লৈছোঁ, বহি লৈছোঁ। চাওক, এই মাটিতে বহিছোঁ, যথেষ্ট গৰম হৈছে। আৰু এয়া মোৰ পিছফালে দেখি আছে চাহ বাগান, আৰু সেই চাহ বাগানৰ ওচৰতে এইখিনিতে বহিছোঁ। ইয়াত কিছু বতাহ দি আছে, অলপ ঠাণ্ডা হৈ আছে এই ঠাইখন। চাৰিওপিনে গছ গছনিৰে ভৰিপূৰ্ণ ঠাই, আৰু এইখিনি ঠাইৰ বতাহ ল'বলৈ এইখিনিত অকণমান বহিছোঁ। ইয়াৰ পিছত আকৌ যাম বিয়াৰ ঘৰলৈ। 2000 years later.
মন্দিৰ ভাই কিবা সুধিম বুলি ভাবিছিলোঁ বেচাৰা লাজত সি লাজ কৰা নাই দেই লাজ কৰা নাই চ' বন্ধুসকল বিয়াৰ পৰা মই উভতিছোঁ এতিয়া মই উভতনিৰ যাত্ৰাত আছোঁ আৰু বন্ধুসকল ভিডিঅ'টি চাই নিশ্চয় ভাল পাইছে আৰু যদি ভাল পাইছে তেন্তে এই ভিডিঅ'টি লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব চ' বন্ধুসকল ভিডিঅ'টি আজিলৈ এইখিনিতে সামৰণি মাৰিছোঁ পুনৰ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ জয় আই অসম